সমগ্ৰ বিশ্বৰ লগতে শিৱসাগৰ জিলাৰ জয়সাগৰ আৰু কালুগাঁও অঞ্চলত কোভিড আক্ৰান্ত পৰিয়াল আৰু দুখীয়া পৰিয়ালৰ মাজত জয়সাগৰত গঢ়ি উঠা 140 জন সদস্যৰে গঠিত আৰ্তজনৰ সহায়ৰ হাত নামৰ এটি হোৱাটছআপ গ্ৰুপে প্ৰায় 200 ঘৰৰ অধিক পৰিয়ালৰ খাদ্য সামগ্ৰী বিতৰণ কৰে। বৰ্তমান এই পৰিস্থিতিত মানৱীয় প্ৰমূল্যবোধৰ ৰক্ষা কৰি অঞ্জন গগৈ, পবিত্ৰ বুঢ়াগোহাঁই আৰু প্ৰকৃতিপ্ৰেমী নৱজ্যোতি শইকীয়াৰ নেতৃত্বত এই কাৰ্যসূচী সম্পন্ন কৰে। এই কাৰ্যসূচীত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সৰ্বহাচী মহন্ত, জয়সাগৰ বিশিষ্ট ব্যৱসায়ী শান্তনু বৰঠাকুৰকে আদি কৰি বিভিন্নজনে সহায়ৰ হাত আগবঢ়ায়।